নমস্কাৰ, মই আজি আমলৈ টোপৰ লগত কচু শাকৰ জোল বনাবলৈ লৈছোঁ। আহকচোন চাওঁ জোল বনাবৰ কাৰণে কি কি বস্তু লৈছোঁ। এয়া অলপ আমলৈ টোপ লৈছোঁ। আৰু এয়া এমুঠি কচুৰ ঠুৰি লৈছোঁ। আৰু অলপমান সৰু বিলাহী লৈছোঁ। আৰু আদা নহৰু অলপ লৈছোঁ। আৰু এটা পিঁয়াজ লৈছোঁ। দুখিলামান তেজপাত আৰু দুটামান শুকান ৰঙা জলকীয়া লৈছোঁ। আৰু গেছত এখন কেৰাহী পাতি ইয়াত মই মিঠাতেলেই ব্যৱহাৰ কৰিছোঁ। এয়া তেল গৰম হৈ গৈছে, ইয়াত অলপ পিঁয়াজ দিছোঁ। আৰু দুটামান শুকান জলকীয়াও দিছোঁ। আৰু দুখিলামান তেজপাতো দিছোঁ। এতিয়া কচুৰ শাকখিনি মই এইটো জোখতে কাটি লৈছোঁ আৰু ইয়াতে দিছোঁ। আৰু শাকখিনি এইদৰে মই ধুনীয়াকৈ গলি যোৱাকৈ ভাজি ল'ম। আৰু ইয়াত এতিয়া হালধি দিছোঁ। জোখৰ অনুপাতে নিমখ দিছোঁ। এইদৰে শাকখিনি ধুনীয়াকৈ সিজাই লওঁ। আৰু কচুখিনি অলপ সিজাৰ পাছত ইয়াতে কেইটামান সৰু বিলাহী দিছোঁ। আৰু অলপ আদা নহৰু থেতেলিয়াই লৈছিলোঁ, ইয়াতেই দিছোঁ। আৰু অন্য মছলা মই ব্যৱহাৰ নকৰোঁ। এয়া দেখিছে নহয়, কচু ঠুৰি আৰু বিলাহীকেইটা খুব ধুনীয়াকৈ সিজি গৈছে। আৰু এতিয়া মই ইয়াতে পানী দিছোঁ, যিহেতু মই কচুৰ শাকৰ জোল বনাইছোঁ। এইদৰে ভালদৰে সিজিবৰ কাৰণে অলপ সময় ঢাকি দিয়াৰ পাছত এয়া চাওকচোন, কচু শাকখিনি খুব ধুনীয়াকৈ সিজি গৈছে।
আৰু এতিয়া মই ইয়াতে আমলৈ টোপখিনি দিম। আমলৈ টোপৰ লগত কচু ঠুৰি জোল খাই খুব ভাল লাগে। আপোনালোকে এইদৰে খাইছেনে? এয়া মোৰ কচু ঠুৰি আৰু আমলৈ টোপখিনি খুব ধুনীয়াকৈ সিজি গৈছে আৰু ইয়াৰ পৰা এটা খুব ধুনীয়া গোন্ধ ওলাইছে। আৰু আমলৈ টোপ দিলে কচু ঠুৰিখিনি এইটো জোখতে জোল কৰি ৰাখিব লাগে, তেতিয়া খাই খুব ভাল লাগে। আৰু ইয়াত অন্য টেঙা নিদিলেও হয়, কাৰণ আমলৈ টোপৰ পৰা টেঙা হয়। এয়া মোৰ আমলৈ টোপ দিয়া কচু শাকৰ জোলকণ হৈ গৈছে। আৰু এইদৰে আপোনালোকে যদি খোৱা নাই বনাই খাই চাবচোন। আমলৈ টোপৰ টেঙাৰ সোৱাদেই সুকীয়া হয়, খাই খুব ভাল লাগে। যদি মোৰ ভিডিঅ'টি আপোনালোকে চাই ভাল পাইছে তেনেহ'লে লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব। আৰু এয়া লগতে মই অলপ শুকানকৈও আমলৈটো ভাজিছোঁ আৰু খাই খুব ভাল লাগে এইদৰে ভাজিলেও।